হৈ যাব। তো এইফালে আমি চাহপাত দি দিওঁ কেনা সাধাৰণতে গৰম পানী কৰোঁ। কিছুমান শ্বৰ্ট ভিডিঅ'ত দেখা পাওঁ যে বিলেট দুখনেৰে গৰম পানী কৰে। একদম বা খাবি নেকি? একদম তামাম ভাল পাই চাহ। হেল্ল' গাইজ, ৱেলকাম বেক মাই নিউ ব্লগ। তো আজি ব্লগ নহয়, একচুৱেলি আমাৰ এইডালটো দেখা পাইছে আপোনালোকে প্ৰায়ভাগে চিনি পায়। এই বস্তুডাল দি আমি সাধাৰণতে গৰম পানী কৰোঁ। তো আমি ইনষ্টাগ্ৰাম বা ফেচবুকত আমি কিছুমান শ্বৰ্ট ভিডিঅ'ত দেখা পাওঁ যে বিলেট দুখনেৰে গৰম পানী কৰে। তো আজি মই এবাৰ ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ। তো আপোনালোকেও দেখাওক কি বা হয়, গৰম হয় নে নহয়, পানী উতলে নে নুতলে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। প্ৰথমতে আমি এতিয়া বিলেট চিলেট লৈ লৈছোঁ, ডেচলি শলা চলা লৈ লৈছোঁ। এইখিনি আমি এতিয়া ৰেডি কৰোঁ। তো বিলেট কেইখন লগা হৈ গ'ল, আমি এতিয়া তার লগাম। তো ফাইনেলি আমাৰ বস্তুখিনি হৈ গ'ল তৈয়াৰ। তো বিলেট কেইখন লগা হ'ল তাৰত। তো এতিয়া আমি মগত অলপ পানী লৈ লওঁ। পানী অলপ লৈ ল'লোঁ, একদম ফুল কৰি ল'ব নোৱাৰা। এতিয়া আমি ট্ৰাই কৰিম। তো আমি ফাইনেলি পানীত দিলোঁ, বস্তুখিনি যোগাৰ কৰিলোঁ। চুইচ দিব বাকী আছে। তো এই চাই লওক আপোনালোকে, এই পানীত বিলেট দিলোঁ। এতিয়া আমি চুইচ দিম। তো কি হয় চাই লওঁ। তো গাইজ লাহে লাহে কিজানি গৰম হ'ব ধৰিছে। তো গাইজ ধোঁৱা ওলাব ধৰিছে লাহে লাহে। তো অলপ দেৰিকৈ উতলা আহিব। তো ফাইনেলি আমাৰ গৰম পানী একদম উতল আহিছে। তো গাইজ সঁচা কৰি পানী উতলি আহিছে। তো অলপমান চাহপাত আমি দি চাওঁ। তো চাহ হয়নে নহয় আমি চাহ বনাব চেষ্টা কৰিম। তো হৈ যাব। তো এইফালে আমি চাহপাত দি দিওঁ, কেনা হয় চাই লওঁ। চাহ বনোৱা বুলি ধৰি ল'লোঁ আমি। তো সকলোৱে পানী উতলে, তো আমি অলপমান এক্সট্ৰা কৰিবলৈ চেষ্টা কৰিলোঁ, কাৰণ চাহপাত দি চালোঁ। তো চাহ হৈ গ'ল। গলিয়াতে যদি চেনি দিওঁ আমি খাব পাৰিম। তো নাখাওঁ বাৰু, বিলেট দিয়া আছে, বহুত কিবা কিবি কাটা বস্তু। তো সেইকাৰণে আমি খাব নোৱাৰোঁ। ফাইনেলি আমাৰ এক্সপেৰিমেণ্ট ছাকচেছ হ'ল। তো ইয়াতে আমি চুইচটো বন্ধ কৰোঁ। তো একদম চাহ একদম বৰাবৰ চাহ হৈ গ'ল, খাব পৰা চাহ। ओहो इलेक्ट्रिक चाय यहाँ इलेक्ट्रिक चाय बनाया है हमने। तो देख लो आप लोग। तो আপোনালোকে দেখা পালে একদম চাহ একদম কি হৈছে আপোনালোকক দেখাই আছোঁ একবাৰ। তো এই চাই লওক আপোনালোকে, একদম লাল চাহ, গৰম চাহ। তো আমি খাব পাৰিম ইচ্ছা কৰিলে। তো অলপ চাহ ছাগালি তোক দিওঁ নেকি? খাবি নেকি? খাই মুখ পুৰি একদম কিবা হৈ যাব। কি খা তই? কি খা? এইগিলাখান খোৱা বস্তুৰ ভাল কথা নহয়। পুৰছি না দে, পুৰছি না এই যাও। একদম চাহ একদম খুব ভাল পায় কিন্তু ইয়াতে চাহ। একদম বা খাবি নেকি? একদম তামাম ভাল পায় চাহ। তো আপোনালোকে দেখা পালে ইনষ্টাগ্ৰামত দেখুওৱা বস্তুটো সঁচা, কাৰণ আমি বিলেটটো গৰম পানী কৰিব পাৰোঁ ইচ্ছা কৰিলে। কিন্তু অলপ ৰিস্ক আছে, কাৰণ আপোনালোকে ট্ৰাই নকৰিব ঘৰত। সৰু চলি আছে যদি চাই আছে ভিডিঅ'টো, ট্ৰাই নকৰিব, কাৰণ বহুত ৰিস্ক হয়। তো শ্বট মাৰি দিব পাৰে। তো আজি ব্লগ নিদিলোঁ। তো একচুৱেলি আমি এটা এক্সপেৰিমেণ্ট কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।